আপুনি? মই ধৃতি। ধৃতি মানে? তোমাৰ সৰু বৌ। তুমি চিনি নাপালেও মই কিন্তু তোমাক ভালদৰে চিনি পাওঁ। কেনেকৈ? প্ৰীতমে মানে এখেতে তুমি বনোৱা চাহকাপৰ কথা কৈয়ে থাকে। কি? তো এতিয়া আহা আকৌ পাকঘৰলৈ, মোক দেখুৱাই দিব লাগিব তুমি। ঘৰখনত কোনে কি খাই ভাল পায়, কি খাই বেয়া পায়, এই সকলোবিলাক শিকোৱা দায়িত্ব কিন্তু আজিৰ পৰা তোমাৰ। মানে মই কি ক'ব খুজিছো তুমি বুজি পাইছাই নহয়? মানে এইখন ঘৰত আজিৰ পৰা তুমি হ'লা মোৰ শিক্ষয়িত্ৰী, হ'ব? আহা এতিয়া। চাহকাপ খাই লোৱা, আকৌ ঠাণ্ডা হৈ যাব। বৌ গ্ৰীণ টি আৰু জ্ঞানক হালধি দিয়া গাখীৰ গিলাচ দি আহোঁ। বৌ, জ্ঞানে গাখীৰ নাখায় নহয়, তাৰ গাখীৰ দেখিলেই খং উঠে। আজি খাব, চাবাচোন মই নিজ হাতেৰে তাক খুৱাই দিম। পটাপট খোৱা চাহকাপ, ঠাণ্ডা হৈ যাব। কিন্তু বৌ, ইমান বছৰে এইখন ঘৰৰ প্ৰত্যেকজন সদস্যক মই চাহ বনাই খুৱালো, কিন্তু আজি প্ৰথমবাৰৰ বাবে মোৰ কাৰণে কোনোবাই চাহ বনাইছে। বাহ, বৌয়ে দেখোন মোতকেও ভাল চাহ বনায়। বৌ, আপুনি কিন্তু ডাঙৰ কাম কৰি পেলালে দেই। কি ডাঙৰ কাম কৰিলো? জ্ঞান বাবাক যে আপুনি গাখীৰ গিলাচ খুৱালে, সেইটো কি ডাঙৰ কাম নহয়? হে, সেয়ে মানে তাক আমাৰ ঘৰৰ মানুহে গাখীৰ খুৱাব নোৱাৰে। ডাঙৰ বৌয়ে কিমান গালি পাৰে। নাই, সি নাখায়। আপুনি এদিনতে কিন্তু কামাল কৰি পেলালে। মোৰ ভাইটিয়েও গাখীৰ খাই বেয়া পায়, তাকো এনেকৈ জোৰ কৰি খুৱাবলৈ। বৌ, আপোনাৰ ঘৰত কোন কোন আছে? মা, দেউতা আৰু মোৰ মৰমৰ ভাইটি সপোন।